যিহেতু নেকি আমি এইকেইদিন নিউজ পেপাৰ পত্ৰ ছ'চিয়েল মিডিয়া আদিত দেখিয়ে আছোঁ, চীনৰ সৈন্যবাহিনী আহি লাডাখত বাহৰ পাতিছে। হ'ব পাৰে নেকি পুনৰ চীন ভাৰতৰ মাজত যুদ্ধ। বন্ধু বান্ধৱীসকল, যিহেতু আমি গম পাইছোঁ চীনৰ সৈন্যবাহিনী আহি লাডাখত বাহৰ পাতিছে, কিন্তু বাৰু আপুনি ইয়াৰ আচল কাৰণসমূহ জানেনে? যদি নাজানে ভিডিঅ'টো শেষলৈ চাব। প্ৰথম কাৰণটো হৈছে ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ চুক্তি। এই চুক্তিটোনো আচলতে কি জানো আহক। এই চুক্তিৰ জৰিয়তে ভাৰত অষ্ট্ৰেলিয়া দুয়োখন দেশৰ নৌসৈন্য বাহিনীৰ ক্ষেত্ৰত ইখন দেশে আনখন দেশক অন্য শত্ৰু দেশে আক্ৰমণ কৰিলে তাৰ বিৰুদ্ধে জবাব দিব, লগতে দুয়োখন দেশৰ নৌসৈন্য বাহিনীক উন্নত মানৰ প্ৰশিক্ষণ দিয়াটো সহায় কৰিব, যাৰ ফলত দক্ষিণ চীন সাগৰত চীনৰ দপদপনি হয়তো কম হৈ পৰিব। দ্বিতীয় কাৰণটো ভাৰত চীন সীমান্তত ভাৰতে বিকাশ কৰা ইনফ্ৰাষ্ট্ৰাকচাৰ। 1962 চনৰ ভাৰত চীন যুদ্ধৰ পৰাই চীনৰ চৰকাৰে ভাৰত চীন সীমান্তত ৰাস্তা, ৰেল লাইন, দলং আদি এনেধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বিকাশৰ কাম কৰি আহিছে। তাৰ বিপৰীতে আমাৰ ভাৰত চৰকাৰে ভাৰত চীন সীমান্তত এনে কোনো পদক্ষেপ লোৱা নাছিল। কিন্তু মোদী চৰকাৰ গঠন হোৱাৰ পিছৰে পৰাই ভাৰত চীন সীমান্তত লাহে লাহে ইনফ্ৰাষ্ট্ৰাকচাৰ বিকাশ হ'বলৈ ধৰিলে। ৰাস্তা, ৰেল লাইন, দলং আদি বনাবলৈ আৰম্ভ কৰিলে আৰু প্ৰায় ৭৫% কাম সম্পূৰ্ণ হোৱাৰ পথত। তাৰ ফলত কেতিয়াবা যদি কিবা কাৰণত চীনে ভাৰতক আক্ৰমণ কৰে, তেতিয়া তাৰ বিপৰীতে ভাৰতে চীনা চৰকাৰৰ বিৰুদ্ধে সঠিক উত্তৰ দিব পাৰিব। তৃতীয় কাৰণটো হ'ল চীনা চৰকাৰে হংকঙৰ বিৰুদ্ধে লোৱা পদক্ষেপ। প্ৰথমে, যদিহে আপুনি চীন আৰু হংকঙৰ মাজত চলি থকা বিবাদৰ বিষয়ে নাজানে, তেনেহ'লে মই চমুকৈ এই বিষয়ে আপোনালোকক বুজাই দিওঁ। বহুতে ভাবে হংকং চীন দেশৰ অংশ বুলি, কিন্তু হংকঙে নিজকে স্বাধীন ৰাষ্ট্ৰ বুলি কৈ আহিছে আৰু হংকঙৰ অন্য দেশৰ নিচিনা নিজা পতাকা, নিজা টকা আৰু নিজা চৰকাৰৰ লগতে সকলোখিনি আছে, কিন্তু বৰ্তমান সময়ত চীনা চৰকাৰে হংকঙৰ এই অধিকাৰক হস্তক্ষেপ কৰি হংকঙক নিজৰ দেশত সম্পূৰ্ণৰূপে চামিল কৰাত উঠি পৰি লাগিছে। আৰু চীনৰ এই কাৰ্যৰ বিৰুদ্ধে আমেৰিকাই মাত মাতিছে। আৰু যাতে ভাৰতে হংকঙৰ হৈ মাত নামাতে, তাৰ বাবে লাডাখত চীনে সৈন্যবাহিনী, অস্ত্ৰ-শস্ত্ৰ আদি গোটাবলৈ আৰম্ভ কৰিছে। চতুৰ্থ কাৰণটো হ'ল G7 গোটত ভাৰতৰ যোগদান। হয় গাইজ, ভাৰতৰ বাবে এটা ভাল খবৰ, ভাৰতে G7 গোটত যোগদান কৰিব গৈ আছে। লগতে আৰু দুখন দেশ দক্ষিণ কোৰিয়া আৰু অষ্ট্ৰেলিয়াও যোগদান কৰিব। ফলত ই G7ৰ পৰা G10 হ'বগৈ আৰু এই G10ৰ দেশসমূহে চীন দেশৰ লগত সম্পূৰ্ণৰূপে সম্পৰ্ক বিচ্ছিন্ন কৰিব, যাৰ ফলত চীন দেশে হয়তো বহুতো লোকচানৰ সন্মুখীন হ'ব। পঞ্চম কাৰণটো হ'ল আমেৰিকা চীনৰ শীতল যুদ্ধ। হয় গাইজ, আপোনালোকে চাগে নিশ্চয় শুনিব পাইছে, এই COVID-19 মহামাৰীৰ পিছৰে পৰা আমেৰিকা চীনৰ সম্পৰ্ক বেয়া হোৱা পৰিলক্ষিত হৈছে আৰু শীতল যুদ্ধৰ আৰম্ভ হৈছে। এই শীতল যুদ্ধত যাতে ভাৰতে আমেৰিকাক সমৰ্থন নকৰে, লগতে বৰ্তমান সময়ত বিশ্বৰ বহু ডাঙৰ ডাঙৰ সন্থা যেনে ফাইভ আইজ, স্কোৱাড গ্ৰুপ আদিয়ে চীনৰ উহান চহৰত গৈ COVID-19 মহামাৰীৰ উৎপত্তিৰ আচল কাৰণ জানিবলৈ চীন দেশক হেঁচা প্ৰদান কৰি আছে। এই গোটসমূহত যাতে ভাৰতে যোগদান নকৰে বা সমৰ্থন নকৰে, তাৰ বাবে চীনে ভাৰতৰ বিৰুদ্ধে সামৰিক শক্তি প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে। ৬ নম্বৰ কাৰণটো হ'ল চীন দেশৰ প্ৰেছিডেণ্ট শ্বি জিনপিঙে নিজৰ গাদী বচোৱাৰ স্বাৰ্থত। হয় গাইজ, যিহেতু নেকি বৰ্তমান COVID-19 মহামাৰীৰ বাবে সমগ্ৰ বিশ্বত চীন দেশে সমালোচনাৰ সন্মুখীন হৈছে আৰু চীনৰ আচল ৰূপ বিশ্ববাসীৰ মাজত ফুটি উঠিছে। এই প্ৰভাৱবোৰ যাতে চীন দেশত বাস কৰা স্থানীয় জনসাধাৰণৰ গাত নপৰে বা তাৰ স্থানীয় লোকৰ মনত যাতে শ্বি জিনপিঙৰ প্ৰতি এক ভাল মনোভাৱৰ সৃষ্টি কৰিব পাৰে আৰু তেওঁলোকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে কাষৰীয় দেশসমূহক নিজৰ ক্ষমতাৰ জৰিয়তে হতাহত কৰিবলৈ আৰম্ভ কৰিছে। আৰু শ্বি জিনপিঙে তাৰ জনসাধাৰণক বিশ্বাস দিব বিচাৰিছে যে মই এজন যোগ্য নেতা, লগতে সমগ্ৰ বিশ্বৰ ভিতৰতে চীন হৈছে একমাত্ৰ শক্তিশালী দেশ। বন্ধু বান্ধৱীসকল, আৰু এনে বহু কাৰণৰ বাবে চীনে ভাৰতৰ সীমান্তৰ ঊৰ্ধত আহি বাহৰ পাতিবলৈ আৰম্ভ কৰিছে। এতিয়া আহিছো মূল কাৰণটিলৈ। হ'ব পাৰে নেকি চীন ভাৰতৰ মাজত পুনৰ যুদ্ধ? চ' গাইজ, যুদ্ধ হোৱাৰ সম্ভাৱনা একেবাৰেই কম, কাৰণ দুয়োখন দেশৰ মাজত বহু বুজাবুজি আছে আৰু দুয়োখন দেশৰ চিন্তাধাৰাবোৰো বহু পৰিপক্ক। লগতে ভাৰত হৈছে চীনৰ বহু ডাঙৰ অৰ্থনৈতিক স্থল আৰু চীনে এই কথা জ্ঞাত যে ভাৰত সামৰিক ক্ষেত্ৰত বহু শক্তিশালী। লগতে চীনে এই কথাও নিশ্চয় জানে যে যদি ভাৰতক আক্ৰমণ কৰোঁ, তাৰ প্ৰত্যুত্তৰ আমি অন্য শক্তিশালী দেশ যেনে
আমেৰিকা, জাপান, জাৰ্মানী, অষ্ট্ৰেলিয়া আদি দেশৰো সন্মুখীন হ'ব লাগিব। কাৰণ এই দেশকেইখনৰ লগত ভাৰতৰ সম্পৰ্ক বহুতেই মজবুত।